আলটিমেট বস্তু তো আলটিমেট আলটিমেট ও আলটিমেট আলটিমেট লাগছে হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু নতুন এটা ব্লগৰ সকলোকে মানে ৱেলকাম গাইজ তো মই মানে জোতা পিন্ধো আৰু জালো আৰু গাইজ আমি যাবলৈ ওলাই আছোঁ মানে গমে পাইছোঁ বোধহয় তো পলাশবাৰী ৰাসত যাম তো গাইজ জানে কিমান ডাঙৰ এটা ৰাস হয় তো গাইজ অসমৰ ভিতৰত মানে নলবাৰী আৰু পলাশবাৰী একদম ফেমাছ জেগা আৰু তাতে যাবলৈ গৈছোঁ তো জালো গাইজ চাব পাৰে ভাই আছে তো গুডুদাত আছে কেনে লাগছি এই মজা ফুল জচুত গাই চাব পাৰে আগৰ ফালে মজা চাই থাকক আৰু গাইজ টেকন'লজি চাওক কি ওলাই দিছে মানে চাওক অদ্ভুত মানে আৰু গাইজ আমি বৰ্তমান খোজকাঢ়ি আছোঁ চাব পাৰে খোজকাঢ়ি মজা কৰি যাই আছোঁ চাব পাৰে মানুহ গাইজ আল্টিমেট বস্তু লৈ আছোঁ গাইজ আল্টিমেট চাওক গাইজ চাওক ভোজকালি বা সৰু এটা ভোজকালি হয় আৰু চাওক গাইজ চাওক আল্টিমেট বস্তুটো আল্টিমেট আৰু চাওক বোম লাগিছে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ মানে এটা আল্টিমেট বনিছে গাইজ চাব পাৰে বোম বনিছে গাইজ ও নাইস মজা বনছে দেই কিন্তু সেলুট এটা ফটো তুলে না হাজার মানুহ আছে গাইছে এই তালো গাইছে আৰু বহুত আছে গাইছে টিয় বাণিজ্য মেলা তো আহি আছোঁ অলপ পিছত আহিম আৰু গাইছ ইফালে যাবাই আছে আৰু বহুত দীঘল লাইন গাইছ যাই আছোঁ শেষেই হোৱা নাই গাইছ 1 কিলোমিটাৰ মান খোজে কাঢ়িলোঁ আৰু গাইছ চাব পাৰে ডাইৰেক্ট আমি গেট পালোঁ ভাই ও আল্টিমেট লাগছে গাইজ আল্টিমেট একদম হাত দাঙি লওক একো নহয় ভগৱানৰ ওচৰত আমি সমৰ্পিত হৈ আছোঁ হৰে কৃষ্ণ একো শুনো নাপায় তথাপিও আটা বাঢ়ি আছোঁ আৰু কৃষ্ণ বম বনাইছে বম হৰে ৰাম আৰু এনেকুৱা এটা লাগছে ক'ত বেলেগো ডাঙৰ লাগছে লাইটো আছে এতিয়া কেনে অলপ আৰু গাইছ চাব পাৰে দেশৰ মানুহ আৰু ইফালে গাইছ ডাইৰেক্ট মঞ্চ আছে আৰু ইফালে কি আছে চাব আৰু ইয়াৰ পৰা আৰম্ভ হ'ল মূৰ্তি আৰু গাইছ দেশৰ মানুহ আৰু একো আৱাজ শুনি নাপায় তো একো মানে বকি থাকিলেও একো বুজি নাপায় আৰু চাই ল'ব এটা বম বস্তু চাব নেকি এইটো চাই লওক গম পাইছে এতিয়া মানে মোবাইল যে ধৰি থাকে খেলা কৰি থাকে আইচক্ৰীমটো পৰহি ডিম্পুদা মানে ইয়াতে আহিছিল আৰু পৰহি এইখন মঞ্চতে ডিম্পুদা আছিল আৰু মানে ভাষণ দিছিল বৰ দুটি আছোঁ আৰু মানুহৰ হেঁচা ঠেলা আৰু যাবই নোৱাৰি মানে এনেকুৱা হেঁচা ঠেলা রাম মন্দির নির্মাণ
জয় কৰি আপুনিও এই মহৎ গাইছ আল্টিমেট ৰাসত আহিলে এইটো দুখাই লাগব মেইন মানে এইটো আৰু গাইছ ফাইনেলি ভাবছোঁ যে মানে ইয়াতে উঠিম বুলি ভাবছোঁ চাই থাকক আৰু টিকট আৰু ইয়াতে উঠিম লাইফত ফাৰ্ষ্ট টাইম গাইছ ফাৰ্ষ্ট টাইম তো ফাইনেলি গাইছ এণ্টাৰ কৰি দিলোঁ ভাই কেনে লাগিছে মজা লাগছে কালি মানে উঠি আৰু মই ফাৰ্ষ্ট টাইম উঠিছোঁ ইয়াতে তো ফাইনেলি গাইছ যাবলৈ ৰেডি ফাৰ্ষ্ট টাইম ফাটি আছে এতিয়া ফাটি আছে মোৰো ফাটি আছে ক'ত আহিব এতিয়া বাঁচলোঁ আৰু কিবা কৰি ফাইনেলি গাইছ এইটোত উঠিলোঁ আৰু ইফালে আল্টিমেট লাগিছে গাইছ আল্টিমেট লাগিছে আৰু গাইছ এইবাৰ যাম মানে এই গাড়ী যে ঘূৰাই থাকে তাতে যাম গাইছ চাই থাকোঁ এইটো খালোঁ ইয়াতে আৰু ইয়াতে যাম গাড়ী যে হেৰি কৰে তাত যাম আৰু এইবাৰ অল এভ্ৰিথিং গাইছ চব মানে একফালৰ পৰা হেৰি কৰি যায় আৰু গাইছ টিকট চিকট কাটিলোঁ আৰু ভিতৰত মানে সোমাই যাম চলো আৰু গাইছ কোনোবা যদি ইয়াতে সৰু চলি আহে তো পানী তেনেকৈ থাকিব পাৰে আৰু আহিব ইয়াতে ফাইনেলি এণ্ট্ৰি কৰি দিলোঁ ইয়াতে তো ইয়াতে গাড়ী খেল হ'ব চাওক আৰু জানে ৰাসত এইবোৰ মানে ফেমাছ মানে ৰাসত মানে চলে চব ৰাসত মই আছোঁ আছে তো ফাইনেলি ইয়াৰ মানে উপভোগ কৰিম এতিয়া বৰ্তমান আপোনালোকক চাওক আপোনালোকক দৌৰিছোঁ আপোনালোকে চাই দিয়ক মানে এনজয় কৰক আপোনালোকেও আৰু গাইছ গাড়ীখন মন কৰক মই জুম কৰি দিছোঁ এই বাইকখন চাওক গাইছ মানে ব্ৰেক নাই তো ব্ৰেক নোহোৱাকৈ কেনেকৈ চলে দে জানে আৰু দে আৰু আল্টিমেট আৰু গাইছ পইচা দিলে মানে তেনে থাপা হৈ লৈ যায় গাইছ 12টা বাজিল আৰু মানুহ গাইছ অলপ চলপ কমিছে কিন্তু বেছিভাগ কমাই নাই গাইছ আৰু ৰাতি গাইছ এতিয়া 1টা বাজিল তো আমি ইয়াৰ পৰা মানে ওলাই দিওঁ তো
গাইছ আজি ভিডিঅ'টো ইমান আছে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যোন হয় নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো বজাই দিব আৰু নেক্সট ব্লগ অন্য এটা ব্লগৰ সকলোকে লগ পাম বুলি আশা কৰিছোঁ ভালে থাকক শুই থাকক নিজৰ সপোনক লৈ বিশ্বাস ৰাখক বিলিভ ইন ইয়ৰ ড্ৰিমছ তো নেক্সট ব্লগত আকৌ সকলোৱে মানে লগ পাম বুলি আকৌ এটা আশা ৰাখিল তো আজিলৈ মানে কিলডেন টাটা বাই বাই